ডেক'ৰেশ্যনৰ কাম চলি আছে আৰু এদিনৰ ভিতৰতে ক্লিয়াৰ হ'ব এইখিনি ইফালে দি চাওক এনেকে আৰু এইফালে এইটো ভাত খোৱাটো হ'ব তো বন্ধুসকল কিছু দূৰ কাম আগবাঢ়িছে আৰু অলপ সময় পিছতে আমাৰ এইটো ডেক'ৰেশ্যনটো মানে পেণ্ডেলটো কমপ্লিট হ'ব মানে চিম্পুলকৈ বনাব দিছোঁ ৰিং চেৰিমনিৰ কাৰণে অতিথি বহা জেগাটো এইটো হ'বই আৰু কমপ্লিট তাৰপিছত ইফালেদি অতিথি বহিব পাৰিব তাৰপিছত এইফালেদি ভাত খোৱাটো বনাম খোৱাৰ কাৰণে এইটো বনাব দিছোঁ এইফালে অতিথিখিনি বহিব পাৰিব আলহীখিনি তাৰপিছত এইফালেদি এনেকৈ ওলাই যাব সকলোতে গমেই পাইছে অহা 17 তাৰিখে আমাৰ ভণ্টিৰ ৰিং চেৰিমনি আছে গতিকে সকলোৱে আহিব আমাৰ ডেক'ৰেশ্যন এইফালেদি কমপ্লিট হৈ গৈছে আৰু বিয়াৰটো অলপমান বেলেগকৈ হ'ব বিয়া আছে 6 তাৰিখে গতিকে যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় বা চাই সেইসকলে সকলোৱে আহিব যিসকলে চাই আছে এতিয়া বৰ্তমান আৰু এইফালেদি অতিথি মাতিবৰ কাৰণে তামোল কাটি আছে ভাইটি আৰু বিনোদ পাণ আনি দি আছে আৰু এইফালেদি আমাৰ ডেক'ৰেশ্যনটো মানে কমপ্লিট হ'লে এইফালেদি অলপমান আছে যিটো মানে ভাত খোৱাৰ কাৰণে বনোৱা হৈছে এইফালেদি অলপমান কৰিব আছে এইখিনি হয়তো আজি নাইবা কালিৰ ভিতৰত কৰি দিব যিহেতু পৰহি প্ৰগ্ৰাম ইয়াতে ভাত বনোৱা হ'ব ইয়াতে অতিথিখিনি বহিব দিয়া হ'ব আহিবা একেলগে বিয়া খাবৰ কাৰণে দাদা যদি তামোল কাটিব লাগি দিছোঁ নকওঁ ৰে কওঁ 17 তাৰিখে সকলোকে নিমন্ত্ৰণ জনালেও মোৰ ৰিং চেৰিমনি আছে সকলোৱে আহিব দেই